ছাত্ৰ-ছাত্ৰীসকল তোমালোকক আজি মই ক্লাছ 12 বুৰঞ্জীৰ কিছু কথা ক'বলৈ বিচাৰিছো আৰু এই তোমালোকক মুখস্থ কৰাত যথেষ্ট সহায় হ'ব। ফটাফট মই মুখস্থ কৰাবৰ কাৰণে চেষ্টা কৰিম। হৰপ্পা সভ্যতাৰ প্ৰথম ঠাইখন ক'ত অৱস্থিত আছিল? এইটো উত্তৰটো হ'ব হৰপ্পা আৰু এইখন 1921 চনত আৱিষ্কৃত হয়। ভাৰতত কোনটো সভ্যতা হৰপ্পা বুলি কোৱা হয়? সিন্ধু উপত্যকা সভ্যতা। তাৰপিছত ফাৰ্ডাৰ এক্সকেভেশ্যনছ এট মহেঞ্জোদাৰো নামৰ পুথিখনৰ কোনে লিখিছিলে? তাৰ উত্তৰটো হ'ব আৰ্নেষ্ট J.H. মেকে। তাৰপিছত ভাৰতৰ পুৰাতত্ত্ব জৰীপ বিভাগৰ প্ৰথমজন সঞ্চালক প্ৰধান কোন আছিল? উত্তৰ হ'ব আলেকজেণ্ডাৰ কানিংহাম। ভাৰতীয় পুৰাতত্ত্বৰ পিতা বুলি কাক কোৱা হয়? উত্তৰ হ'ব আলেকজেণ্ডাৰ কানিংহাম। জন মাৰ্শ্বাল কোন আছিলে? এজন ব্ৰিটিছ পুৰাতত্ত্ববিদ। মহেঞ্জোদাৰোৰ খনন কাৰ্য কেতিয়া আৰম্ভ হৈছিলে? 1920 চনত। মাটিৰ ঢিপ মানে কি? মাটিৰ ঢিপ হ'ল মৃতকৰ কবৰ বা সমাধি। ওখকৈ মাটিৰ ঢিপ হিচাপে বনোৱা হৈছিলে। জেমছ প্ৰিন্সেপ কোন আছিলে? জেমছ প্ৰিন্সেপ ইষ্ট ইণ্ডিয়া কোম্পানীৰ এজন বিষয়া আছিলে আৰু তেওঁ ব্ৰাহ্মী আৰু খাৰষ্ঠী লিপি উদ্ধাৰ কৰিছিলে। ভাৰতত মৌৰ্য সাম্ৰাজ্য কোনে কেতিয়া স্থাপন কৰিছিলে? তাৰ উত্তৰটো হৈছে 322 খ্ৰীষ্টপূৰ্বত চন্দ্ৰগুপ্ত মৌৰ্যই প্ৰতিষ্ঠা কৰিছিলে। জনপদ শব্দই কি বুজায় বা মহাজনপদ কি? প্ৰাচীন ভাৰতৰ ৰাজতন্ত্ৰ বা ডাঙৰ ডাঙৰ ৰজাৰ দ্বাৰা পৰিচালিত ৰাজ্যখনক জনপদ বুলি কোৱা হৈছিলে বা মহাজনপদ। 16খন মহাজনপদৰ কথা উল্লেখ আছে। তাৰ ভিতৰত আটাইতকৈ শক্তিশালী মহাজনপদখন হৈছে মগধ। মৌৰ্য সাম্ৰাজ্য কোন স্থানত স্থাপিত হৈছিলে? উত্তৰটো হৈছে 322 খ্ৰীষ্টপূৰ্বত। মৌৰ্য বংশৰ আটাইতকৈ ডাঙৰ ৰজাজন কোন আছিলে? মৌৰ্য বংশৰ আটাইতকৈ ক্ষমতাশালী ৰজাজন আছিল সম্ৰাট অশোক আৰু তেওঁৰ শেষ যুদ্ধখন হ'ল কলিংগ জয়, বৰ্তমানৰ উৰিষ্যা। সেইটো কেতিয়াবা আহে পৰীক্ষাত। মগধৰ প্ৰথম ৰাজধানী কি? মগধৰ প্ৰথম ৰাজধানী পাটলিপুত্ৰ আৰু পিছলৈ ইয়াক ৰাজগৃহলৈকে বদলি কৰা হৈছিলে। মেচিডোনিয়াৰ ৰজা আলেকজেণ্ডাৰে কেতিয়া ভাৰত আক্ৰমণ কৰিছিলে? মেচিডোনিয়াৰ ৰজা আলেকজেণ্ডাৰে 326 খ্ৰীষ্টপূৰ্বত ভাৰত আক্ৰমণ কৰিছিলে। অৰ্থশাস্ত্ৰ কোনে ৰচনা কৰিছিলে? কৌটিল্য বা চাণক্যই অৰ্থশাস্ত্ৰ ৰচনা কৰিছিলে। তেওঁৰ আন এটা নাম বিষ্ণুগুপ্ত। হৰিসেন কোন আছিলে? হৰিসেন তেওঁ এলাহাবাদ প্ৰশস্তিৰ ৰচক আছিলে আৰু তেওঁ গুপ্ত সাম্ৰাজ্যৰ অতি প্ৰসিদ্ধ ৰজা সমুদ্ৰগুপ্তৰ এজন কবি আছিলে। হৰ্ষচৰিত কোনে ৰচনা কৰিছিলে? বাণভট্টই। প্ৰভাৱতী গুপ্ত কোন আছিলে? গুপ্ত সম্ৰাট দ্বিতীয় চন্দ্ৰগুপ্তৰ জীয়েক মানে ৰাজকুমাৰী আছিল। অগ্ৰহাৰ মানে কি? প্ৰাচীন আৰু মধ্যকালীন ভাৰতত ৰজাই ব্ৰাহ্মণসকলক যি ভূমিদান কৰিছিলে সেই ভূমিদানক কি বুলি কোৱা আছিলে? অগ্ৰহাৰ বুলি কোৱা আছিলে। আৰু সেইবোৰৰ কাৰণে কোনো কৰ নাছিল, মানে টেক্স ফ্ৰী। মেগাস্থেনিছ কোন আছিলে? মেগাস্থেনিছ চন্দ্ৰগুপ্ত মৌৰ্যৰ সময়ত ভাৰতত ভ্ৰমণ কৰিবলৈ অহা এজন গ্ৰীক পৰ্যটক আছিলে আৰু তেওঁ ইণ্ডিকা নামৰ এখন কিতাপ লিখি থৈ গৈছে। কুষাণ বংশৰ শ্ৰেষ্ঠ ৰজা কোন আছিলে? কনিষ্ক। ইন্দ্ৰ কোন? ঋগ্বেদত উল্লেখিত স্বৰ্গৰ ৰজা। মনুস্মৃতি কি? প্ৰাচীন ভাৰতৰ এখন হিন্দু ধৰ্মগ্ৰন্থ য'ত সামাজিক আৰু আইন ব্যৱস্থাৰ কথা লিখা আছিলে। কৌৰৱসকলৰ মাতৃৰ নাম কি? কৌৰৱসকলৰ মাতৃৰ নাম আছিলে গান্ধাৰী। পাণ্ডৱসকলৰ মাতৃৰ নাম আছিলে কুন্তি। স্ত্ৰীধন মানে কি? বিবাহৰ পিছত ঘৈণীয়েকসকলে বা পত্নীসকলে লগত যি স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তি লৈ আহে সেইবিলাকক স্ত্ৰীধন বুলি কোৱা হয়। কোনখন কিতাপত কুৰুক্ষেত্ৰৰ যুদ্ধত শ্ৰীকৃষ্ণ অৰ্জুনক উপদেশ দিছে? গীতা। আৰু গীতা হিন্দু ধৰ্মৰ আটাইতকৈ শ্ৰেষ্ঠ গ্ৰন্থ। মাতৃৰ নামেৰে জনাজাত বংশটোক কি বংশ বুলি কোৱা হয়? মাতৃপ্ৰধান বংশ। শাসকসকল কোন আছিল?
সকসকল আছিলে এটা প্ৰাচীন জনগোষ্ঠী স্তূপ মানে কি বৌদ্ধ ধৰ্মৰ তীৰ্থস্থানসমূহ স্তূপ বুলি কোৱা হয় আৰু সেইবিলাক গম্বুজ আকাৰৰ কিছুমান তাত ঘৰ সজোৱা হৈছিল সাঞ্চি স্তূপ কেতিয়া আৱিষ্কাৰ কৰা হৈছিল আৰু ক'ত অৱস্থিত 1818 চনত আৱিষ্কাৰ কৰা হৈছিল হেনৰি টেইলৰ নামৰ এজন ব্ৰিটিছ অফিচাৰ আৰু সাঞ্চি স্তূপ মধ্যপ্ৰদেশত অৱস্থিত গৌতম বুদ্ধই ক'ত জন্ম লাভ কৰিছিল নেপালৰ লুম্বিনী ত্ৰিপিটক মানে কি বৌদ্ধ ধৰ্মৰ ধৰ্ম গ্ৰন্থখনক ত্ৰিপিটক বুলি কোৱা হয় মহাবীৰ কোন আছিল মহাবীৰ জৈন ধৰ্মৰ প্ৰৱৰ্তক আৰু 24th তীৰ্থাংকৰ গৰ্ভগৃহ মানে কি হিন্দু বা জৈন ধৰ্মৰ মূল মন্দিৰৰ ভিতৰত য'ত মানে মূৰ্তিসমূহ প্ৰতিষ্ঠা কৰা হয় তাক গৰ্ভগৃহ বুলি কোৱা হয় সঞ্চৰিত কি সঞ্চৰিত হ'ল মধ্য যুগৰ ভক্তি আন্দোলনৰ যিবিলাক সন্ত বা সাধু তেওঁলোকৰ জীৱন চৰিত পুথি মহাযান কি বুদ্ধৰ মৃত্যুৰ পাছত বৌদ্ধ ধৰ্ম দুটা ভাগত ভাগ হৈ গৈছিলে তাৰে এটা ভাগক মহাযান আৰু আনটো ভাগক হিনযান বুলি কোৱা হয় সাঞ্চি স্তূপক কেতিয়া পৃথিৱীৰ ঐতিহ্য স্থান হিচাপে ঘোষণা কৰা আছিল 1999 চনত 1989ত ইউনেস্কোয়ে ঘোষণা কৰিছিল আৰু এইখিনিতে মই কওঁ আমাৰ কাজিৰঙাক 1985 চনত ইউনেস্কোয়ে বিশ্বৰ ঐতিহ্যপূৰ্ণ স্থান হিচাপে ঘোষণা কৰিছিল মহাভাৰতত উল্লেখ থকা অসমৰ প্ৰাচীন নামটো কি প্ৰাগজ্যোতিষপুৰ মহাভাৰতৰ কুৰুক্ষেত্ৰ যুদ্ধত অংশগ্ৰহণ কৰা প্ৰাচীন প্ৰাগজ্যোতিষপুৰৰ ৰজা কোন আছিল ভগদত্ত ভুক্তি মানে কি গুপ্ত সাম্ৰাজ্যৰ প্ৰশাসনিক বিভাগক গুপ্তি বুলি কোৱা হৈছিল হৰ্ষবৰ্ধনৰ সমসাময়িক ৰজা কোন আছিল কুমাৰ ভাস্কৰ বৰ্মন হৰগৌৰী সংবাদ কোনে ৰচনা কৰিছিল হেম সৰস্বতী চীনা পৰিব্ৰাজক হিউৱেন চাঙে কেতিয়া কামৰূপ ভ্ৰমণ কৰিছিল 640 পৰা 643 খ্ৰীষ্টাব্দত আৰু যেতিয়া কামৰূপৰ ৰজা কুমাৰ ভাস্কৰ বৰ্মন আছিল কোচ ৰাজ্যৰ শ্ৰেষ্ঠ ৰজাজন কোন নৰনাৰায়ণ আৰু নৰনাৰায়ণৰ ভাতৃ কোন আছিল শুক্লধ্বজ শুক্লধ্বজৰ আন এটা নাম হ'ল চিলাৰায় তেওঁ চিলাৰ দ্বাৰা আক্ৰমণ কৰিছিল শত্ৰুক আৰু সেইকাৰণে তেওঁৰ আন এটা নাম চিলাৰায় আছিল তাৰপিছত চিলাৰায়ৰ সময়ত কোনে আমাৰ কোচ ৰাজ্য আক্ৰমণ কৰিছিল কালাপাহাৰে আৰু সেই কালাপাহাৰে এগৰাকী মুছলমান যুৱতীক বিয়া কৰাইছিলে হিন্দু সমাজে তেওঁক একচেপ্ট কৰা নাছিলে যাৰ কাৰণে তেওঁ হিন্দুৰ মঠ মন্দিৰ ভাঙি চূৰ্ণ বিচূৰ্ণ কৰিছিলে আৰু তাৰ ভিতৰত আছিলে আমাৰ কামাখ্যা মন্দিৰো তেওঁ চূৰ্ণ বিচূৰ্ণ কৰিছিলে ভাঙি থৈ গৈছিলে আৰু পিছত নৰনাৰায়ণে তাক পুনৰ ৰূপত প্ৰতিষ্ঠা কৰিছিল ধন্যবাদ